হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা লোকেল মুৰ্গী মাংস ৰেচিপি বনাম বুলি ভাবিছোঁ। ইয়াত দেখিছেনে 700 গ্ৰাম লোকেল মুৰ্গী মাংস ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ। এতিয়া বাকী মছলাবোৰ মই ৰেডি কৰি ল'ম। প্ৰথমতে মই নহৰু কেইটামান গুচাই ল'লোঁ। বাকী এতিয়া মই কি মছলা ৰেডি কৰিম আপোনালোকে চাই থাকিব। আদা, নহৰু, পিঁয়াজ আৰু লগতে আলু দুটাও মই ধুনীয়াকৈ কাটি লৈছোঁ। কেৰাহী এখন গৰম কৰি এতিয়া মই তাতে এচামুচ গোটা জিৰা, এচামুচ গোটা ধনিয়া আৰু এচামুচ গোটা জালুক, দুটা শুকান জলকীয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি ভাজি লোৱাৰ পিছত এতিয়া মই খুন্দনাত পিচি ল'ম। দেখিছেনে, খুন্দনাত পিচি ল'লোঁ আৰু এইখিনি মই এতিয়া পিঁয়াজ কাটি ল'লোঁ। এতিয়া মই বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। কেৰাহী গৰম হ'ল, তাতে মই এতিয়া মিঠাতেল দি দিছোঁ, দুটামান গোটা জিৰা দি দিছোঁ, এখিলা তেজপাত দি দিছোঁ আৰু এটা শুকান জলকীয়া দি দিছোঁ আৰু এডোখৰ লং ইলাচি আৰু দুটামান দালচেনি দি দিছোঁ। আৰু এতিয়া ইয়াতে মই পিঁয়াজ দি ধুনীয়াকৈ ভাজি ল'ম। দেখিছেনে, পিঁয়াজখিনি অকণমান ৰঙচুৱা নিচিনা হৈছে। এতিয়া মই তাতে মাংসখিনি দি দিছোঁ। আন্দাজমতে অকণমান হালধি দি দিছোঁ, অকণমান নিমখ দি দিছোঁ আৰু 2 চামুচ খুন্দি থোৱা মছলা দি দিছোঁ। কাৰণ মছলা অকণমান মই বেছিকৈ দিছোঁ, বেলেগ পেকেট মছলা ব্যৱহাৰ নকৰোঁ। ধুনীয়াকৈ এতিয়া মছলাখিনি মিক্স কৰি ভাজি ল'ব লাগিব। আৰু ইয়াতে মই এতিয়া আদা নহৰু এচামুচ দি দিছোঁ। আদা নহৰু অলপমান সৰহকৈ দিছোঁ। ধুনীয়াকৈ মছলাখিনি মিহলাই এতিয়া মই 5 মিনিটমান ভাজি লৈছোঁ। তাতে এতিয়া মই ঢাকনখন মাৰি, দেখিছেনে, ঢাকনখন মই 10 মিনিটৰ কাৰণে মাৰিছিলোঁ। অকল ভাপত সিজাইছোঁ মই, গেছটো ল' ফ্লেমত দি। এইফালে দেখিছেনে, মই আলুখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে ফ্ৰাই কৰি নল'লেও ধৰক একেলগে ভাজিব পাৰে। মই আজি কিন্তু এক্সট্ৰাকৈ ফ্ৰাই কৰি লৈহে আকৌ মাংসখিনি ভাজি তাতে মই আলুখিনি দি দিছোঁ। এতিয়া অলপ দেৰি এনেকৈ ভাজি 2 মিনিটমান ভাজি ইয়াতে মই এতিয়া গৰম পানী দি দিম। পানীও মই বেছি দিয়া নাই, জোখমতে দিছোঁ, কাৰণ আমাৰ ঘৰত 4টা মানুহ জোখাই দিছোঁ। এইখিনি মই এতিয়া অলপ হাই ফ্লেমত 10 মিনিটৰ কাৰণে সিজিবলৈ দিম। দেখিছেনে, 10 মিনিটৰ পিছত প্ৰায় মাংস হৈ গ'ল। ইয়াতে এতিয়া মই ধনিয়া পাত দি ধুনীয়াকৈ ভাতৰ থালিখন সজাই লওঁ। কিন্তু আমাৰ ভাতৰ থালিখন সজালে আমাৰ পোৱালিহে খায় দেই, পোৱালিৰ কাৰণে সজোৱা নিচিনাই হয়। মাছ মাংস বনালে দালি ভাজি আৰু বেলেগ একো বস্তু বনাব মন নাযায়, কাৰণ মানে খোৱাই নহয়, সকলোখিনি থাকিয়ে যায়। মাছ বা মাংস বনালে যিকোনো এটাহে মই বনাওঁ। এইফালে দেখিছেনে, 2ডোখৰ তিয়ঁহ ল'লোঁ, 2ডোখৰ পিঁয়াজ, এডোখৰ নেমু টেঙা আৰু এডোখৰ পাপৰ আৰু এইফালে মাংস। কিন্তু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই।